Good morning guys, welcome to my another video. তো আজি ভিডিওটো মেইন ৰোডৰ পৰা ষ্টাৰ্ট কৰিছো। মানে ঘৰৰ পৰা যেতিয়া ওলাইছিলো তেতিয়া বহুত এন্ধাৰ আছিলে, একো দেখা নাপায়। তাৰ কাৰণে আজি ভিডিওটো মেইন ৰোডৰ পৰা ষ্টাৰ্ট কৰিছো। তো এতিয়া আমি গৈ আছো মানে গুৱাহাটীত বাইদেউ আজি এক্সাম আছে। তো ইকম টাৱাৰত আজি এক্সাম আছে, তাৰ কাৰণে গৈ আছো এতিয়া ঠাণ্ডা ৰাতিপুৱাই স্কুটি চলাইকে। তাই দিচাং ৰিজৰ্টৰ ওচৰত উঠিছো। তো এতিয়া আছো যোগাবাটত, তাৰপিছত যোগাবাটৰ পিছত আৰু যাব লাগিব। তো আপোনালোকক লগ পাই আছো অলপ পিছত, তো ভিডিঅ'টো চাই থাকক। এতিয়া পেট্ৰল সোমাই লৈছো আহোঁতে যোগাবাটৰ ৰাস্তা এইখিনিডোখৰত। বেছি সময় নাই, 100 সোমাইছো অলৰেডি, টেংকি ফুল হৈ আছে আৰু 100 সোমাই লৈছো। তো এতিয়া বাইদেউ গৈছে ৱাছৰুমত, তাকে ৰখি আছো। মানে 7:30 এক্সাম আছে। তো এতিয়া এটা আছে চাওক 6-7 আছে, টেংকিটো ফুল হৈ আছে, এটা খাটি কমি আছে। আৰু তাৰপিছত যোৱাকালি মোৰ এক্সাম আছিলে, তাৰপিছত মই স্কুটি লেটাৰ হৈ গ'ল। গাইজ এতিয়া আহি পালো ইকম টাৱাৰত। পুৰা ঠাণ্ডা লাগিছে, চলিকেইটা চাওকচোন ইমান বেয়া হৈ গ'ল, ইমান ধূলি। আৰু ৰাতিপুৱা সময়ত এতিয়া গুৱাহাটী ইমান চাফা, মানে গাড়ী নাই, একো নাই, আহিবৰ কাৰণে সুবিধা হৈছে এতিয়া ৰাতিপুৱা সময়ত। তো দিনত ইমান ট্ৰেফিক ভিৰ, মানে অসুবিধা হয়, কিন্তু ৰাতিপুৱা সময়ত বহুত ভাল হৈছে। গাড়ী নাই, ইমান নাই, ট্ৰেফিকো নাই, একো নাই, সোনকালে আহি পালোঁ। তাৰ কাৰণে আমাৰ জেগাটোৰ পৰা এইটো ইকম টাৱাৰলৈকে 1 ঘণ্টা 50 মিনিটত আহি পাইছোঁ। তো এতিয়া গৈ আছোঁ পিছফালে, অলপ ৱাছৰুমত যাওঁ, তাৰপিছত আপোনালোক দেখাই আছোঁ। মোৰ ওচৰত এয়া এক্সাম দিব গ'ল গৈ বাহিৰে, এইটো RPF এক্সাম বুলি মই যোৱাকালি দিলোঁ। মই যোৱাকালি ইয়াতে আছিলে, যোৱাকালি দেৰি হ'লে মোৰ আজি বাহিৰৰ লগত আহিছোঁ আৰু দিব কাৰণে। লাগিব ইমান আৰু এটাও বহুত টাইম আছে দিব কাৰণে, খাই ল'ব যাওঁ, বহুত ভোক লাগিছে। ডাঙৰ টিকেটটো লৈ গাইজ এতিয়া মই আহিছোঁ ইকম টাৱাৰৰ ভিতৰত। ওপৰত এক্সাম চলি আছে আৰু মই পিছফালে আহিছোঁ, মানে ৱাছৰুমত যাওঁ এতিয়া। চাওক কোনো নাই, খালী হৈ আছে পুৰা। ৱাছৰুমত যাওঁ, তাৰ কাৰণে আহিছোঁ। পিছত মোৰ লোকটো চাব নেকি এবাৰ, দেখা নাপায় নহয়। খোজকাঢ়ি ভাগৰ লাগি গ'ল, ৰখি এলাহ লাগি গ'ল।
তো গাইছ এতিয়া বাহিৰ ওলাই যাওঁ আৰু মানে পিছফালে থাকিব দিয়া নাই ন এক্সাম চলি আছে ওপৰত তাৰ কাৰণে পিছফালে থাকিব দিয়া নাই এতিয়া বাহিৰত ওলাই যাওঁ আৰু কমটাৰ মানে গেটৰ বাহিৰত ওলাই যাওঁ তাৰপিছত আৰু বায়ৰ এক্সাম দি আছে বায়ৰ এক্সাম 10:30 শেষ হ'ব তাৰপিছত সিহঁতে 11টা বজাত ওলাব লাগিব তাৰপিছত 11টা বজাত ওলাইকে আপোনালোকক পিছত দেখাই আছোঁ আৰু গাইছ এতিয়া এক্সাম শেষ হ'লে চবে ওলাই আহিলে চাওক মোৰ বাইদেউ শেষ হ'লে এতিয়া বাইদেউ আহি আছে বাইদেউলৈকে চবে ঘৰত গৈ আছোঁ তো আপোনালোক ৰাস্তা দেখাম ভিডিঅ'টো এৰি নাযাব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এডভান্স আছাম হোৱা ঠাই ইয়াতে এডভান্স আছামৰ কাৰ্যসূচী চলিছিলে এডভান্স আছাম 2.0 ইয়াত হৈছিলে খাই বোলে খানাও খাই গ'ল এই খানাটো খালোঁ এটা খাইকৈ ঘৰত গৈ আছোঁ মানে জগাবাটত এইখিনি ৰখিলোঁ খাবৰ কাৰণে চুলিটো পুৰা বেয়া হৈ গ'ল এটা খাইকৈ গৈ আছোঁ সেইটো লাষ্টলৈকে খাই দিব এতিয়া জেগাত আহি পালোঁ তো ফাৰ্ষ্ট কিবা এটা খাই লওঁ বহুত ভোক লাগিছে তাত খালোঁ জগাবাটত এতিয়া আকৌ এবাৰ খাই লওঁ কিবা এটা বহুত ভোক লাগিছে খাই লওঁকে তেতিয়া ঘৰত যাম কিবা খাই লওঁ আৰু হ'ব দে যি ক'লোঁ এতিয়া আহি গ'ল পোলাও Bulan dong. Bulan dong. So guys, এতিয়া খাই হ'ল তো এতিয়া ঘৰ যাওঁ গৈ তো আজিৰ ভিডিঅ'টো ইমানে সামৰণি আপোনালোকক লগ পাম নেক্সট ভিডিঅ'টো